তাৰপিছত মই বহুতবাৰ সেইবোৰ ফটো মোৰ অনিচ্ছা সত্ত্বেও তাক দিব লগা হৈছিল। মুঠতে ফিজিকেলি নহ'লেও ডিজিটেলি মই তাক মোৰ সকলো সঁপি দিছিলোঁ। আৰু এতিয়া সেইবোৰ ফটো তোমাক লগতে তোমাৰ ঘৰত আৰু নেটতো আপলোড দিম বুলি ব্লেকমেইল কৰি আছে। তোমালোক ছোৱালীবিলাক ইমান ইমোশ্যনেল ফুল কিয় হা? ভাল পোৱাৰ নামত ইমানো অন্ধ হ'ব নাপায়। আৰে আজিকালি ডিজিটেল যুগ, এনেকুৱা ফটো বা ভিডিঅ' ভাইৰেল হ'বলৈ কিমান সময় লাগে কোৱাচোন? আচলতে তেনেকুৱা ফটো বা ভিডিঅ' বনাবলৈ ছোৱালীয়ে নিজৰ হাজবেণ্ডকো পাৰ্মিশ্যন দিব নালাগে। তেনেস্থলত তোমাৰ দৰে বহু ছোৱালীয়ে বয়ফ্ৰেণ্ডৰ চলাহী কথাত ভুল গৈ নিজৰ বিপদ নিজে মাতি আনে। এটা কথা কি জানা, যদি ল'ৰাটোৱে ছোৱালীজনীক সঁচাকৈ ভাল পায় তেন্তে কেতিয়াও সি ছোৱালীজনীৰ নিকেট ফটো নিবিচাৰে। মই জানো মই বহুত ডাঙৰ ভুল কৰিলোঁ। ভুল নহয়, মূৰ্খামি কৰিলোঁ। এতিয়া তাৰ ফল ভুগিব লাগিব। তুমি কিয় ভুগিবা? তুমি ভুল কৰিছা সঁচা, আৰু মানুহে ভুল কৰেই, কিন্তু সি অপৰাধ কৰিছে আৰু এই অপৰাধৰ শাস্তি তাক আইনে দিব। আজি তুমি মোক সাহস কৰি সকলো ক'লা কাৰণে তাক আইনৰ হাতত তুলি দিব পাৰিম, কিন্তু তোমাৰ দৰে কত ছোৱালীয়ে লাজত ভয়ত সংকোচত কাকো একো ক'ব নোৱাৰি নিজৰ জীৱন নিজে শেষ কৰি দিছে। গতিকে আজিৰ দিনত ছোৱালীবোৰে প্ৰেমৰ নামত খোজ দিওঁতে বহুত চাই চিতি দিয়াটো খুবেই প্ৰয়োজন। অমলৰ ফোন। চাওঁ ফোনটো মোক দিয়া। হেল্ল', কোনে কৈছে? হয় আছে, কিয় লাগে? শুন, এইটো মোৰ ৱাইফ শিখা বৰুৱাৰ নাম্বাৰ। নেক্সট টাইম এইটো নাম্বাৰত ফোন নকৰিবি। আৰু শুন, শিখাৰ যি ফটো আছে চব ডিলিট কৰ, নহ'লে তই কোনদিনাই পৃথিৱীৰ পৰা ডিলিট হৈ যাবি তই নিজে গম নাপাবি। এনকাউণ্টাৰ স্পেচিয়েলিষ্ট শশাংক বৰুৱাৰ নাম শুনিছ নহয়? মই তেখেতৰ ভাইক ৰক্তিম বৰুৱা। নামটো গোটেই জীৱনৰ ৰাখিবি, কামত আহিব। থেংক ইউ। কিয়? মোক ইমান বিপদৰ পৰা ৰক্ষা কৰাৰ কাৰণে। নিজৰ হ'বলগীয়া মানুহজনীক কোনোবাই ডিষ্টাৰ্ব কৰিব আৰু মই কি চাই থাকিম? কিন্তু ইমানবোৰ জনাৰ পিছত জানিলোঁ বাবেইটো আগতকৈ অলপ বেছি হৈ গ'ল। কি? মৰমবোৰ আকৌ। চাহ হাতখন দিয়া। সম্পৰ্কবোৰ এই অলংকাৰে বান্ধিব বা ভাঙিব নোৱাৰে। সম্পৰ্কবোৰ বান্ধি ৰাখে মৰম, ভালপোৱা, বিশ্বাস আৰু এজনৰ আনজনৰ প্ৰতি থকা সন্মানে। সকলো ল'ৰা যদি তোমাৰ দৰেই হ'লহেঁতেন, কি হ'লহেঁতেন? মোৰ দৰে সকলো ছোৱালী সুখী আৰু লাকি হ'লহেঁতেন। সকলো ছোৱালীৰ কথা নাজানো, কিন্তু মই তোমাক যিমান পাৰোঁ সিমান সুখত ৰাখিবলৈ চেষ্টা কৰিম। মই জানো। হ'ব, এতিয়া ব'লা।